নমস্কাৰ বন্ধু বান্ধৱীসকল। তো যোৱাকালি ৰাতিয়ে আমাৰ ঘৰত সৰুকৈ পাৰ্টি অকণমান আছিল। ভিনদেউহঁতো আছিল, আমিও আছিলোঁ, বৌ আছিল। একেলগে আমি খাম বুলি ভাবিলোঁ আৰু মই ক্ৰীমেৰে পনীৰ বনাম বুলি ভাবিছিলোঁ আৰু বৌয়ে মাংস বনাইছিলে। তো এইখিনি পনীৰ আৰু পটল ভাজি আছে এইবিলাক আৰু বেলেগ, কিন্তু মেইন কোৰ্চটো মই এইটো বিৰাট ভাল পাওঁ। কেৰাহীটোত তেল অকণমান দি পেলাই গৰম কৰি লৈছোঁ। গৰম কৰি লৈ পেলাই তাত মই আপোনাৰ শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ। দি কিনে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ভালদৰে অকণমান লাৰি দিছোঁ। লাৰি পেলাই তাত মই আদা নহৰুৰ পেষ্ট ঘৰতে বনোৱা সেইখিনি দি দিছোঁ আৰু সেইখিনি ভালকৈ লৰাই লৈছোঁ কেৰাহীটোত, যাতে চাৰিওপিনে লাগি যায়। তেতিয়ালৈকে মই একো দিয়া নাছিলোঁ। নিমখ পিছত দি দিছিলোঁ, নিমখ হালধি জিৰা গুড়ি অকণমান। গোটেইখিনি এনেকৈ লাৰি কিনে মই ফ্ৰাই কৰি লৈছিলোঁ। তাৰপিছত মই মিক্সিত পিচি লোৱা বিলাহীখিনি দিছিলোঁ। বিলাহীখিনিৰ পৰা গুটিখিনি উলিয়াই দিছিলোঁ, যাতে বিলাহীৰ স্মেলটো তাত নোলায়। বিলাহীৰ স্মেল ওলালে বিৰাটেই বেয়া লাগে। তাৰপিছত তেনেকৈ মই ফ্লেমটো হাই ৰাখি পেলাই বিলাহী পেষ্টখিনিৰে ভালকৈ ফ্ৰাই কৰিছোঁ। এইপিনে মাংসৰ আঞ্জা উতলি আছে আৰু মোৰ এইখিনি ফ্ৰাই হৈ আছে। আৰু ইয়াত মগজখিনি পিচি লৈছিলোঁ, তাত কাজু বাদাম দি দিছিলোঁ। ধুনীয়াকৈ পিচি লৈ পেলাই এইখিনি হোৱাৰ পিছত অকণমান ফ্ৰাই হোৱাৰ পিছত মই সেইখিনি বাকি দিম বুলি ভাবিছোঁ। সেইখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে টমেটো কেচাপটো পেকেট থাকে ন, সেইখিনি দিছিলোঁ অকণমান, যাতে মিঠা মিঠা এটা ফ্লেভাৰ আহে। ধুনীয়াকৈ ফ্ৰাই কৰি থাকোঁতে দাদাই পিনে মাংস লাৰি আছিলে, সি লাষ্টখিনি ফিনিচিং কৰি আছিল বাৰু। আৰু মই ইয়াতে বিলাহী পিঁয়াজ সকলোখিনি ফ্ৰাই কৰি আছিলোঁ। তাৰপিছত মিট মছলা দিছিলোঁ আৰু ছানৰাইজৰ চাহী গৰম মছলাটো দিছিলোঁ অকণমান স্মেলৰ কাৰণে। আৰু যিটো আমাৰ মগজু পেষ্ট আছিল ন, মগজৰ পেষ্টটো মই তাত দি দিছোঁ। দি পেলাই ধুনীয়াকৈ সকলোখিনি লাৰিছোঁ। এতিয়া প্ৰথমতে মই পানী নিদিওঁ, তাৰ পানী আছিল মানে মিক্সিত মাৰিছিলোঁ যিহেতু চাৰিওপিনে লাগি থাকে ন, সেইখিনি পানী প্ৰথমতে মই দি দিম, চাবচোন। এতিয়া মই তাত সেই পানীখিনি দি দিলোঁ। দি পেলাই সকলোখিনি এতিয়া লাৰি দিম আৰু পানী দিব লাগিব, কিন্তু বৰ্তমান মই সেইখিনিয়ে দিছোঁ বাৰু। এতিয়া ইয়াত আহিব মেইন পাৰ্ট, যিটো আমি আমুল ক্ৰীম ইউজ কৰিম। তাত আমুল ক্ৰীমখিনি তাত ফাৰ্ষ্ট অকণমান দিম আৰু শেষলৈকেতো দিব লাগিব বহুতখিনি, কিন্তু প্ৰথমতে অকণমান দি লাৰি ল'ম। প্ৰথমতে দিয়া টেষ্টখিনি এনেও নোহোৱা হৈ যায়, লাষ্টৰখিনিহে থাকি যায়। সেইকাৰণে প্ৰথমতে অকণমান দিম, তাৰপিছত লাৰি দিম। যিমানে লাৰিব সিমানেই টেষ্টি হ'ব বুলি মই ভাবোঁ, আৰু সেইকাৰণে মই চব বস্তুতে ঘনাই ঘনাই লাৰিয়ে থাকোঁ, যাতে টেষ্টটো যাতে ফুটি উঠে এনেকৈ ভাবোঁ। এতিয়া তাত মই পানী দি দিছোঁ। পানী দি পেলাই অকণমান মগজটো যিহেতু ফুলি উঠিব ন, সেইকাৰণে পানী লাগিব। আৰু আমাৰ মানুহো ভালেখিনি আছিলোঁ, সেইকাৰণে পানী অকণমান লাগিব। তথাপিও শেষলৈকে গোটা হৈ যাব। পনীৰ আছে ন, পনীৰ কম হ'লে পানীও কম দিব লাগে, পনীৰ বেছি হ'লে পানীও বেছিকৈ দিব লাগে। ইয়াতে মই পনীৰখিনি অলৰেডি দি দিছিলোঁ, ক্ৰীমো দি দিছিলোঁ আৰু শেষত ক্ৰীম দিব লাগিব। কিন্তু এতিয়া মানে এইখিনি উতলিব লাগিব। উতলি উঠি পেলাই কেনেকুৱা হয় চাবচোন। বৌয়ে ইয়াতে পটল ভাজি আছিলে আৰু মই তাত পনীৰ বনাই আছিলোঁ। দুয়োটাই পূৰা লাগি আছিলোঁ। দেখাত যেনেকুৱা হৈছে, একদম খাবলৈ বিৰাটেই টেষ্টি হৈছে। শেষত মই ভালেখিনি ক্ৰীমেই তাত মই দি দিছোঁ। দি পেলাই থৈ দিছিলোঁ, বিৰাটেই সোৱাদ হৈছিল। বৌ ইয়াতে পটল ভাজি আছে। পটল ভাজি হ'লে আমি ভাত খাম। আৰু মই যে কৈছিলোঁ অকণমান মাংসটো দেখাম, এইখিনি মানে প্ৰথমত আছিল মাংস। তেতিয়া সকলো যোগাৰ হৈ আছিল। মাংসখিনি আমি কেনেকৈ বনাম কেনেকৈ নবনাম সেইখিনি ইয়াতে আছিলে। বৌয়ে প্ৰথমতে পিঁয়াজ ফ্ৰাই কৰি লৈছে। ফ্ৰাই কৰি লৈ পেলাই তাত মাংস বাকি দি পেলাই এনেকৈ লাৰি আছিলে। নিমখ পাতি দিয়া নাছিল। তাৰপিছত
এনেকৈ ফ্ৰাই দাদা আহি পেলাই নিমখ পাতি দি দিছে, নিমখ পাতি দি পেলাই লাৰি দিছে, কিন্তু মছলা দিয়া নাছিল তেতিয়ালৈকে। লোহাৰ কেৰাহীত মাংস বনালে বহুত সোৱাদ হয়, সকলোৱে জানেই চাগে। পিছত সকলো মছলা পাতি দি পেলাই পানী দি দিছে, আলু দি দিছে, সকলো দি দিছে। মই ভিডিঅ'টো গোটেই শ্বুট কৰা নাই, লাষ্ট আৰু এইখিনি আছিলে। লাষ্ট এইখিনি হৈছিল